প্ৰথমে আপোনাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা ধন্যবাদ জনাইছোঁ আপুনি মোৰ ভিডিঅ'টোত ক্লিক কৰাৰ বাবে। আজি আচলতে বহুত দিন মই ভিডিঅ' বনোৱা নাছিলোঁ, আজি এটা কাৰণত বনালোঁ। তো অলপ আগতে মোলৈ এটা ফোন আহিলে যে যিটো আপোনাৰ ফ্ৰড কল হয়, যে ফ্ৰডটো আজিকালি বহুততে হৈ আছে। যেনেকৈ ধৰক আপোনাৰ কোন বনেগা কৰ'ৰপতিৰ ফালৰ পৰা হয়, তাৰপিছতে আপোনাৰ SBI ফালৰ পৰা কিবা অফাৰ আহিছে বুলি পেলাই ফ্ৰড হয়। বিভিন্ন ধৰণৰ আজিকালি ফ্ৰডটো বহুত আহিছে। তো তাৰ ভিত্তিতে মই ভাবিছোঁ যে মানুহক সজাগতা কৰিবৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। তো মোলৈ আজি এটা ভিডিঅ' আহিছিল, তো ভিডিঅ'টো মই আপোনালোকক দেখাম কেনেধৰণে আহিছে। তাৰ আগতে কওঁ আপোনালোকে কেনেধৰণে সাৱধান হ'ব লাগিব। প্ৰথম কথাটো হ'ল বেংকিং ছেক্টৰৰ পৰা যদিহে আপোনাৰ বেংকিং ছেক্টৰৰ পৰা কৰিছোঁ বুলি পেলাই যদি কয়, তেতিয়াহ'লে কোনো আপোনালোকে আগে পিছে হয়তো আপোনাৰ মোবাইললৈ মেছেজ আহে বা মেইল যোগে আহে যে তেনেকুৱা ধৰণৰ বেংকে কোনো ধৰণৰ অফাৰ আপোনাক ফোন কৰি নজনায়, ঠিক আছে। তো সেইবিলাক আপোনালোকে আগতীয়াকৈ চাই ল'ব। তো আজি মোলৈ এটা কনবৰেগা কৰ'ৰপতিৰ পৰা মানে আহিছে এটা ফোন, যে যিটোত মানে মই যদি 25,000 টকা এটা পে' কৰি দিওঁ, তেতিয়াহ'লে মোৰ একাউণ্টত 25 লাখ টকা এটা সোমাই যাব। তো সেইটো টোটেলি মিছা কথা। তো আপোনালোকক মই দেখুৱাম কেনেধৰণে মোলৈ এটা ভিডিঅ' পঠাইছে। তো সেই ভিডিঅ'টো মই আপোনালোকক দি আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাব। আৰু কেতিয়াও ভুলতো আপোনালোকে এই কথাটো কেতিয়াও বিশ্বাস নকৰিব যে আপুনি কেইটকামান টকা দিলে আপোনাক সিহঁতে বেছিকৈ পইচা দিব। তো আজিকালি ফোনপে' নামতো বহুত ধৰণৰ ফ্ৰড মই শুনি আছোঁ। তো গতিকে আপোনালোকক সাৱধান কৰিবৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে মোৰ লগতে আপোনালোকৰো উপকাৰ হ'ব, প্লাছ আপোনালোকে বেলেগক উপকাৰ কৰিবৰ কাৰণে ভিডিঅ'টো বেয়া নাপায় যদি শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো ইমানেই। গতিকে আপোনালোকে যিটো মোলৈ পঠাইছিলে, কেনেধৰণে ভিডিঅ'টো পঠাইছিলে, তো আপোনালোকে ভিডিঅ'টো চাই লওক। हाँ हेलो नमस्कार सर ये वो चेक है जो कस्टमर को कैश हो चुका है। देखो इनका नाम लिखा हुआ है, अकाउंट नंबर लिखा हुआ है और स्टेट बैंक का स्टैंप लगा हुआ है। ये चेक पास हो के उसके अकाउंट में ट्रांसफ़र हो चुका है। ये है आपका चेक जो अभी आपके नाम से कंप्लीट नहीं है। ये कंप्लीट करने के लिए, चेक पास करवाने के लिए गवर्नमेंट की तरफ से आपको फ़ीस आएगा, वो आपको पे करना होगा। पे करने के बाद आपके अकाउंट में पैसा ट्रांसफ़र कर दिया जाएगा। ओके, धन्यवाद। তো নিশ্চয় আপোনালোকে দেখিলে ভিডিঅ'টো কেনেধৰণে এইটো ফ্ৰড কৰিছে। সম্পূৰ্ণ টোটেলি মিছা কথা। এইটো যদি আপুনি কেনেবাকৈ পইচা দি দিয়ে, তেতিয়াহ'লে আপোনাৰ যিটো নম্বৰ আপুনি ফোন কৰিছে, তো সেই ফোন নম্বৰটো আপুনি নেক্সট টাইম যেতিয়া আপুনি পে' কৰাৰ পিছত পইচা পঠিয়াব, তো তাত আপুনি সেই নম্বৰটো আৰু নালাগে আৰু। তো আপুনি 20-25,000 টকাৰ কাৰণে কিমান টকা খেদিব। তো গতিকে এইটোৱে সাৱধান। এইটো অকল কোনবনেগা কৰ'ৰপতি বুলি এতিয়া আহিছে। আৰু কিছুমানৰ কেতিয়াবা ফোনপে' নামত আহে, ফোনপে' KYC ভেৰিফিকেশ্যন, বা কেতিয়াবা পে'টিএমৰ KYC ভেৰিফিকেশ্যন, বা আপোনাৰ কেতিয়াবা আহে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ATM কাৰ্ড পিন ভেৰিফিকেশ্যন। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সিহঁতে মানে সুযোগ লৈ পিনি এইটো এনেকৈ ধৰণে মানুহক ফ্ৰড কৰি পিনি মানুহৰ পৰা পইচা লৈ আছে। গতিকে সাৱধান। তো ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ।